মাৰ দৰে মৰম আৰু দেউতাৰ দৰে সাহস পৃথিৱীত কোনেও দিব নোৱাৰে। আজি দেউতাক পুনৰ হস্পিটেলত অনা হৈছিলে। আকৌ সেয়া আগৰ দৰে আকৌ পৰীক্ষা দিছে। মুঠৰ ওপৰত নকয় আৰু যে অপাৰেশ্যন কৰিব পাৰিম নে নোৱাৰিম। সেয়ে কৈছোঁ, এটা সময়ত আমাক দেউতাই সাহস দিছিলে আৰু এতিয়া দেউতাক আমি সাহস দি আছোঁ। কি সাহস দিছোঁ? ভাল হ'ব। কিন্তু নাজানো, ডক্টৰে যেতিয়ালৈ আমাক কোৱা নাই অপাৰেশ্যন কৰিব পাৰিম নে নোৱাৰিম, তেতিয়ালৈ আমিও নাজানো। কিন্তু দেউতাক সাহস দি আছোঁ। আমি দেউতাক সান্তনাহে দিব পাৰিম, কিন্তু আমি দেউতাক ট্ৰিটমেণ্ট কৰিবতো নোৱাৰিম। আমি ডক্টৰ নহয়। এটা ৰোগীয়ে বাৰ বাৰ অহা যোৱা কৰাটো বহুতেই অসুবিধা। 1 নম্বৰ কথা। 2 নম্বৰ কথা, তেনেকুৱা টকা পইচাও লাগিব। গাড়ী এখনত যিহেতু যেইবাৰে আহে সেইবাৰে 2000কৈ টকা, আৰু এটা পেচেণ্ট ইমান অসুস্থ হৈ আছে, ঘূৰি যোৱা বহুতেই দিগদাৰ। সেইখিনি অকণমান ভাবি চালে তেওঁলোকে ভাল হয়। খুলি ক'ব লাগে, পাৰিবনে নোৱাৰে সেইটো আমাক এতিয়ালৈ খুলি কোৱা নাই। যেইবাৰে আহিছে সেইবাৰে এটা এটা পৰীক্ষা দি আছে। আজি দিছে 6টা, আৰু নেক্সট শনিবাৰে মাতিছে। আৰু নেক্সট শনিবাৰে বা কি কয়, আৰু নেক্সট শনিবাৰে যেতিয়া আহিব আৰু বা কি পৰীক্ষা দিয়ে, তাতেও লাগিল পইচা। গতিকে পৰীক্ষাখিনি কৰাৰ পিছত আমি চাই লওঁ কি কয় ডক্টৰে। আমি কি আশা কৰিব পাৰোঁ সেয়াও আমি নাজানো, কাৰণ 20টা দিন হস্পিটেলত এডমিট হৈ আছিলে। তাৰপিছত ডিছচাৰ্জ দিলে, ঘৰত আনিলোঁ, আৰু এতিয়া চেকআপত মাতি আছে। চেকআপত মাতাৰ পিছত অহা যোৱা কৰাতে কিমান খৰচা, তাৰপিছত পৰীক্ষাবোৰ দিয়ে, আৰু ইফালে ঘৰৰ একমাত্ৰ মানুহ উপাৰ্জন কৰা দেউতা, কিন্তু দেউতাই পৰি আছে। পইচাটো ক'ৰ পৰা আহিব ভাবকচোন।